নমস্কাৰ। আপুনি কোনটো জাতিৰ পৰা হয়? মই ইয়াৰে ওচৰৰে নহয়, কি জাতি আছিলে বা আগত? সূত্ৰধৰ। এতিয়াতো বড়োৰ লগত বিয়া হ'লি ন? তাৰপিছত বড়ো জানে নাজানে? নাজানো, ইয়াত বড়ো কথা কোৱা মানুহে নাই। ঘৰত পাতিব আকৌ? নাপাতে সেইটো। বড়োৰ লগত বিয়া হৈছে যেতিয়া পাতিবই লাগিব। তাৰপিছত দখনা পিন্ধিব জানে নাজানে? জানো, জানে ন? ইয়াত এতিয়া ইয়াৰ সমাজত আছো যে সেইকাৰণে ইয়াতে থকাৰ কাৰণে পিন্ধিব। মানে ক'ৰবাত বাহিৰত গ'লে মানে পিন্ধি যাওঁ। তাৰপাছত আপোনাৰ হেৰিটো হাজবেণ্ডৰ ঘৰটোতো বালিগাঁও ন? বালিগাঁৱত যায়নে নাযায় বা? যায় ন? बालिगाव अबेखिनियाव दंमोन? फुक बालिगाव नोंहा मिथियो नोंहा अबेखिनियाव दंमोनबा? बालिगाव मेन बालिगाव बालिगावनोमोन ना? তাৰপিছত আপুনি বিয়া হোৱাটো কিমান বছৰ হ'ল বা? হ'ল এতিয়া 8 বছৰ। 8 বছৰমান হৈছে ন? হেৰি কৰিব, পিন্ধা উৰাটো অকণমান নিজৰ হেৰি বড়োত পিন্ধিব। তাৰপাছত কথাবিলাক পাতিবলৈ শিকিব। কেলৈ ক'লে বড়োৰ লগত বিয়া হৈছে ন? যেনেকুৱা ধৰি লওক বড়ো মতাৰ লগত বিয়া হ'লেতো আপুনি বড়োটো অকণমান হ'লেই শিকিব লাগিব ন? মানে আপুনি ভাল পায়ে আহিছে যেতিয়া এইটোতো পালন কৰিবই লাগিব ন? এতিয়া বড়ো বুলিতো আপুনি ঘিণ কৰা নাই। বড়োৰ লগত বিয়া হৈছে যেতিয়া আপুনি ভাষাটো শিকিব লাগিব, পিন্ধা উৰাটো পিন্ধিব লাগিব ন? দে হ'ব তেতিয়া ন?